সমগ্ৰ দেশৰ লগতে দেৰগাঁৱৰ হুছেইনিয়া মাদ্ৰাছাৰ ৩ নং গেটৰ যুৱকসকলে ৭১তম গণৰাজ্য দিৱস পালন। আজি সমগ্ৰ দেশৰ লগতে দেৰগাঁৱৰ মাদ্ৰাছাটো ৩ নম্বৰ গেটৰ যুৱকসকলে ৭১তম গণৰাজ্য দিৱস পালন কৰে। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি যুৱকসকলে ৰাজহুৱা কবৰস্থান চাফাই কৰে আৰু এখনি পিটি টেনিছ বল ক্ৰিকেট খেল আয়োজন কৰে। এই অনুষ্ঠানতে দেৰগাঁৱৰ কেইবাগৰাকী সাংবাদিকে নিৰপেক্ষতাৰে বাতৰি পৰিৱেশন কৰাৰ বাবে যুৱকসকলে সম্বোধনা জনায়। লগতে সমাজৰ প্ৰতি আগবঢ়োৱা কেইবাগৰাকীও সমাজ সেৱকক যুৱকসকলে সন্মান জনায়। মই সেৱা প্ৰাৰ্থনা কৰিছোঁ আৰু উদূৰ ভৱিষ্যতে যাতে আমি এখন অহা ২৬ জানুৱাৰী যাতে ইয়াতকৈ আমি এখন ডাঙৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে উদ্যোক্তাসকলক মই অনুৰোধ কৰিছোঁ। আমি ব্যৱসায় কৰা মানুহ, আমি য'ত পূৰ্ণাস্তি যিমান পাৰোঁ আমি সহায় কৰিম। হয়তো সময়ত আমি নাথাকিব পাৰোঁ, আমাৰ লগত ফোনেৰে যোগাযোগ কৰিব। আমি ইনশাআল্লাহ ভগৱানৰ ওপৰত ভৰসা কৰি আমি যি পাৰিম সহায় কৰিম বুলি আজি প্ৰতিশ্ৰুতি দি মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত আহি উপস্থিত হৈছে ঈশান নিউজৰ বিশিষ্ট সাংবাদিক দীপক হাজৰিকা ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাক উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ আমি কাৰ্যসূচী বেছি দীঘল নকৰিম। আমাৰ ইয়াৰ মাজতে দুগৰাকীমান বিশিষ্ট সাংবাদিকক আজি ইয়াৰ ওপৰত ক'ব কাৰণে অনুৰোধ জনাইছোঁ। ৩ নং গেট যুৱ সমাজ, ৩ নম্বৰ গেট সমাজ জনৰ লগত জড়িত থকা ব্যক্তিসকল, ৭১ সংখ্যক আজি গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱস সঁচাকৈ এক তাৎপৰ্য আছে, কাৰণ এটা জাতি জীয়াই থাকিব হ'লে জাতীয় চিন্তা জীয়াই ৰাখিব লাগিব। এই গণৰাজ্য দিৱসটো অসমত ৰাইজৰ আনন্দৰ গণৰাজ্য দিৱস নহয়, এই গণৰাজ্য দিৱস অসমৰ লগত এক অভিভাৱকৰূপে হৈ পৰিছে। কাৰণ বড়ো, কাৰ্বি, মুছলিম, লালন দিৱস বিচাৰি হিন্দু মুছলিমৰ মহান একতাৰ কথা এই অসমীয়া জাতিটোক তথাকথিত চৰকাৰখনে ধ্বংসৰ গৰালৈ ঠেলি দিছে। তৎসত্বেও দেৰগাঁৱৰ খিলঞ্জীয়া মুছলমানসকলে আজি এই বিপদ কালতো যে ভাৰতবৰ্ষকে তেখেতসকলে ভাল পায়, ভাৰতবৰ্ষ যে তেখেতসকলৰ নিজৰ দেশ, সেয়েহে আজি ৭১ সংখ্যক গণৰাজ্য দিৱসত দুখৰ মাজতো এক আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, খেল ধেমালি সৃষ্টি কৰিছে। ইয়াত কবৰস্থান বা মৰিখালি চাফা কৰাৰ এক প্ৰয়াস কৰিছে, মানুহৰ মাজত ভাতৃত্ববোধৰ বুজাই দিয়াৰ এক প্ৰয়াস কৰিছে। সঁচাকৈ আমি অল ইণ্ডিয়া জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা এই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ ক্ষণত উপস্থিত মোৰ মান্য অনুসাৰে সকলো ব্যক্তিলৈ শ্ৰদ্ধা, ভক্তি তথা মৰম জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত সঁচাই খুব ভাল লাগিছে। মই ভবাই নাছিলোঁ আমি এনেকুৱা এটা যেন পৰিৱেশৰ সৃষ্টি হ'ব। আজি বহুদিনৰ, আজি কেইবাদিনৰ, আমি গত কেইবাটা বছৰলৈকে আমি এনেকুৱা হৈছিল গণৰাজ্য দিৱস বা স্বাধীনতা দিৱসত আমি ওলাই যাব নোৱাৰোঁ, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল, ভয় ভাৱতে চাকিত হৈছিল। কিন্তু তেনেস্থলত আজি আমি সম্পূৰ্ণভাৱে আজি ওলাই এটা আমি আনন্দমুখৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আজি এই বিশেষকৈ ৩ নম্বৰ গেটৰ আজি যিসকল উদ্যোক্তা তেখেতসকলে যি আজি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে, আমি দেৰগাঁও মহকুমা আপুৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাই খুব ভাল লাগিছে। বিশেষ নকওঁ, এই পবিত্ৰ ক্ষণত পুনৰবাৰ সকলোলৈকে
আমি দেৰগাঁও মহকুমা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা তথা ভক্তি আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। যুৱকৰ মৃত্যুত খাবতি ল'বলগীয়া হৈছিল। তেওঁলোকক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে শ্বহীদ ঘোষণা কৰিছে। আজি আমি এই অনুষ্ঠানৰ পৰা তেওঁলোককো শ্বহীদ ঘোষণা আমিও কৰিছোঁ। আৰু যোৱা দুদিনত গুৱাহাটীত এটা মৰ্মান্তিক ঘটনা ঘটি গৈছে। দুটা শিশু, দেৱ শিশু ঈশান আৰু ইবান জুই লাগি মৃত্যু সাৱটি ল'বলগীয়া হৈছে। তেওঁলোকলৈও আমি সুখ অনুভৱ কৰিছোঁ। আজি আমি এই গণৰাজ্য দিৱস পালন কৰিবৰ কাৰণে বহুত মানুহ শ্বহীদ হৈছে। এই স্বাধীনতা আন্দোলনতো বহুত মানুহ শ্বহীদ হৈছে। তেওঁলোকলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই গোটেইখিনি সোঁৱৰাবৰ কাৰণে, তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকে আহক, আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম। তাৰপিছতে আমি খেলখন উদ্বোধন কৰিম। দেৰগাঁৱৰ পৰা জিয়াউদ্দিন আহমেদ, নিউজ 30 অসম।